ট্ৰেভেল উইথ পৰিণাচাৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো আন একো নহয়, বগানভিলা ফুল এবাৰ ফুলি যোৱাৰ পিছত তাক আপোনালোকে কিদৰে ফুল পাবৰ বাবে পৰিচৰ্যা কৰিব আৰু কি সাৰ প্ৰয়োগ কৰিব, কেনেদৰে কৰিব, তাৰে কিছু কথা আপোনালোকক ওচৰলৈ আগবঢ়াই দিব বিচাৰিছোঁ। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, এজোপা ভেৰা পিংক প্ৰজাতিৰ বগানভিলা গছ। এই গছজোপা এটা 12 ইঞ্চি পটত লগাই থোৱা আছে। ই অলৰেডি দুবাৰকৈ ইতিমধ্যে ফুল দি গৈছে আৰু ইয়াক আমি পুনৰ ফুল পাবৰ বাবে কিদৰে ইয়াৰ যতন ল'ব লাগিব তাৰে কিছু কথা আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে দেখিছে, ফুলবিলাক ফুলি শেষ হোৱাৰ পিছত এই ঠাৰিবিলাক ৰৈ গৈছে। দেখিছে আপোনালোকে, এই ঠাৰিবিলাক ৰৈ গৈছে আৰু এই ঠাৰিবিলাক আপোনালোকে কি কৰিব, এখন কাটাৰৰ সহায়ত এইদৰে কাটি পেলাব। নহ'লে কি হ'ব, যদি আপোনালোকে এই ঠাৰিবিলাক কাটি নেপেলায়, গছজোপাই অযথা এই ঠাৰিসমূহলৈ খাদ্য প্ৰেৰণ কৰি থাকিব। ফলত আপোনাৰ গছজোপালৈ ফুল আহিবৰ বাবে বহু সময়ো হয়তো প্ৰয়োজন হ'ব পাৰে, নতুবা ফুল নাহিবও পাৰে। গতিকে যেতিয়া এবাৰ ফুল আপোনালোকক দিব, ফুল দি শেষ হোৱাৰ পিছত আটাইবিলাক বগানভিলাৰে এই ঠাৰিবিলাক কাটি পেলাব। এইদৰে কাটি দিব। আৰু এটা বস্তু চাই ল'ব, যদি আগটো ওপৰলৈ গৈ পেলাই মুচুৰা পৰাৰ নিচিনা হৈ গৈছে, তেতিয়া আপোনালোকে সেই আগটো টিপ কাটিং কৰিব। অকণমান জাষ্ট কাটি দিব, আগটো কাটি দিব। দেখিছে মই কিদৰে কাটি দিছোঁ। তেতিয়া দেখিব পুনৰ তাত আমি খাদ্য প্ৰয়োগ কৰাৰ পিছত 10-12 দিনৰ পিছত পুনৰ কিছুমান নতুন পোখা ওলাব আৰু এই পোখাবিলাকতে আপোনালোকে নতুনকৈ ফুল পাবৰ বাবে সক্ষম হ'ব। এয়া দেখিছে, ইতিমধ্যে মই গছজোপাৰ পৰা ফুলৰ আটাইবিলাক ঠাৰি কাটাৰখনৰ সহায়ত কাটি পেলাইছোঁ। আপোনালোকে এইদৰে কাটি ল'ব যাতে ঠাৰিবিলাক ৰৈ নাযায়। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াৰ গুৰিটো যি মাটি আছে, মাটিটো এখন খন্তিৰ সহায়ত অলপ লাহে লাহে খুচৰি মাটিখিনি ঢিলা কৰি দিব। ইয়াৰ পিছত আহিলে সাৰ প্ৰয়োগ। আমি এবাৰ ফুল ফুলি হোৱাৰ পিছত ইয়াত প্ৰয়োগ কৰিবলগীয়া সাৰৰ উপাদানবোৰ হৈছে, মই 1 ফুট চাইজৰ যি পট, সেই পটৰ জোখাৰে সাৰৰ অনুপাতটো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। ইয়াত দেখিছে, এইখিনি ভাৰ্মি কম্প'ষ্ট আপোনালোকে 5 মুঠিমান ল'ব। খুব ধুনীয়া ভাৰ্মি কম্প'ষ্ট, এইখিনি ফুৰফুৰীয়া। তাৰপিছতে ল'ব বন মিল 2 চামুচ ল'ব, ডাঙৰ চামুচেৰে 2 চামুচ। তাৰপিছত ল'ব নিমখলি ঠিক তেনেদৰে, যদি চামুচখন ডাঙৰ হয় 4 চামুচ, তেতিয়াহ'লে ডাঙৰ চামুচেৰে 1 চামুচ ল'লেই হ'ল। তাৰপিছতে আহিলে এয়া সৰিয়হৰ গুড়ি বা খলিহৈ ল'ব আপোনালোকে 1 চামুচ। 1 চামুচ ল'ব। এটা কথা মন কৰিব, খলিহৈ যেতিয়া আপোনালোকে প্ৰয়োগ কৰিব, পৰিমাণটো কম হ'লেও কোনো কথা নাই, যাতে পৰিমাণটো টাবটোৰ জোখাৰে বেছি নহয়, সেইটো কথা আপোনালোকে মনত ৰাখিব। তাৰপিছত এয়া ল'ম ছুপাৰ ফছফেট
সুপাৰ ফসফেট 1 চামুচ চাহ চামুচেৰে আৰু এয়া হ'ল পটাছ। এই দুই বিধে আন সাৰৰ লগত লগ লাগি গছজোপা পুনৰ ফুলেৰে জাতিষ্কাৰ কৰি তোলাত সহায় কৰিব। বলকচোন এতিয়া আমি সাৰখিনি ভালদৰে মিহলাই লওঁ। এইদৰে মিহলাই ল'ব ভালদৰে। দেখিছে ইতিমধ্যে মিলোৱা মোৰ প্ৰায় হৈ গৈছে। এতিয়া আমি ইয়াক গছজোপাৰ গুৰিত প্ৰয়োগ কৰিম। এইদৰে দি দিব। এইদৰে চাৰিওকাষে দি দিব। এইদৰে দি দিব। ইতিমধ্যে সাৰ প্ৰয়োগ কৰা হৈ গৈছে। এয়া দেখিছে ইতিমধ্যে সাৰ প্ৰয়োগ কৰা হৈ গৈছে। এতিয়া কি কৰিব, খন্তিখনৰ সহায়ত এইদৰে ছাইডত চপাই ৰখা মাটিখিনি সাৰখিনিৰ ওপৰত ঢাকি দিব। এইদৰে ঢাকি দিব। এয়া ঢাকা হৈ গৈছে। ইতিমধ্যে ঢাকা মোৰ হৈ গৈছে। এতিয়া আমি কি কৰিম, ইয়াত আমি পানী প্ৰয়োগ কৰিম। পানী লগে লগে প্ৰয়োগ নকৰি পেলাই আপোনালোকে এঘণ্টাৰ পাছত ইয়াক পানী প্ৰয়োগ কৰিব। পানী প্ৰয়োগ কৰি পেলাই আজি প্ৰথম দিনা অকণমান ছাঁ পৰা জেগাত আপোনালোকে ৰাখি থ'ব। তাৰপিছত তাক আপোনালোকে ৰ'দত য'ত 5-6 ঘণ্টা ৰ'দ পৰে তেনেকুৱা জেগাত ইয়াক ৰাখি থ'ব। দেখিব আপোনালোকে খুব সোনকালে 10-12 দিনৰ ভিতৰত ইয়াত নতুনকৈ পোখা ওলাবলৈ আৰম্ভ কৰিছে আৰু তাতে ফুলসমূহ আহিবলৈ আৰম্ভ কৰিছে। এয়াই বগানভিলাৰ ল'বলগীয়া কিছু সৰু টিপছ। আপোনালোকে এইদৰে যদি এনেধৰণৰ পন্থা অৱলম্বন কৰে নিশ্চয় পুনৰ বগানভিলা গছত ফুল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ ভিডিঅ'টো উপকাৰ কৰিব। আপোনালোকে এইদৰে কৰি চাব, নিশ্চয় উপকাৰ লাভ কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।